ভাই কি হিয়া হিতনো ইনকে আছে দেখোন কে ভাই তাকে শিক্ষক খাবাই বনাই কৰো টেনচন কাজিয়া খান লাগলি কি হলো কাজিয়াৰ কথা কি কবি শিখৰৰ কাৰণে মই বৰবাদ হৈ গৈছোঁ শিখৰ খাবৰ মুখ চুখ গন্ধি গৈছে গম পোৱা না মই যাওঁতে মায়ে মাতিছে Ulas masarap kong marlo. Hello sir. হেল্ল' O teta Gandhivar kot last police. ক'ত গান্ধীবাৰ ক'ত আমি ৰ'ব মই যাইছোঁ যাইছোঁ 2 মিনিট Aok sir. এই ভাই এই মাৰদাৰ এটা ঝুলে যোৱা এই তেতে গান্ধীবাৰ ক'ত Maru tahun maru. হেল্ল' Hello Kisari is left. Teta Gandhivar kot last police. ক'ত গান্ধীবাৰ ক'ত নেকি ইতেই নেকি মই যাইছোঁ আজি ই কয় কেমেৰা বান্ধে আকলা কাম গিলা কৰিব লাগিব মই নিউজ এটা পাইছোঁ ঐ মোক কোনে ফোন কৰিছিল Mo sir. এতিয়া ই কি হ'লে Eh musi. তে মই এটা চুৰ এটা লওঁ এই ডেড বডিটো কিবা জানো না Nasnu sir. Police te. কৰিছে মই এটা এনে এটা চুট ল'ম তো সেই দোস্ত ফিরছে স্বাগতে हमारा খিচারি নিউজ চ্যানেল আপুনি চাইছে এতিয়া আমাৰ খিচাৰি নিউজ চেনেল যেনেকৈ মোক এইজন ল'ৰাই ফোন মাতিছে যে ইয়াতে এটা ডেড বডি পৰি আছে ডেড বডিটো কাৰ কি কোনে মাৰিছে মই এইটো নাজানো এতিয়ালৈকে ময়ো গম পোৱা নাই সি মোক ফোন কৰিছে মই আহিছোঁ এতিয়া মই তাক সুধিলোঁ কি সুধিম আপোনালোকে চাওক এই ডেড বডিটো কাৰ Nasnu sir. তই ক'ত গম পালি ডেড বডি বুলি এইটো Te mo ai thakante ujat khabosu ek dekha paishu. অঁ এতিয়া পুলিচক ফোন কৰিছে না CID phone korchu sir. বা ক'ত পালি নাম্বাৰ O etat তাত ই কি ৰে হেড নেকি Nasnu sir. CID ফোন কৰিছে মানুহ পুলিচে এম্বুলেন্স ফোন মাতে তো ডাইৰেক্ট CID ফোন মাৰিছে তে এতিয়া আপুনি গম পালে যে ই CID ফোন মাৰিছে CID এতিয়া আহিব অলপ দেৰিকৈ লাষ্টৰ কথা অলপ বিশেষকৈ জানিব পাম কিন্তু অলপমান চাহ তাহ খাই লওঁ তাৰপিছত ঐ আমাক কোনে ফোন মাৰিছিল নিউজ ছাৰ কোনে মাতিছি ই ছাৰ আপোনাক ই মাতিছে বোধহয় এলা কি এলা বাজাৰত লৈ গ'লে 200 টকাত বিক্ৰী বুধু ওলা এই ছাৰ আপুনি এতিয়া কয় এই কি মোক কোনটো কোনে মাতিছিল কাটি Mo sir. কি হৈছে ক'ত কি হৈছে Eh last police sir teta. লাষ্ট এই হয় দায়া ডেড বডি তো সাইড में लो थोड़ा पकड़ो डांगी ले साइड में रखो रा স্যার এটা ইনভেস্টিগেশন কি বো মই নিউজ পেপাৰ মোক লাগব আপোনালোকে গম পাইছে যে ই মোক ক'বা খোজা নাই দূৰ যা কোনে মাতছে কোন মাতছে তেলা যা ঘৰত যা ইsto গৰবা ৰে চেক কৰ ক'ত কি আছে চাই ল কাপোৰখন গুছে দে আপোনালোকে ভালদৰে আপোনালোকে ভালদৰে চাই লওক ইনভেষ্টিগেশ্যন কৰি আছে তাৰ তালাচী লোৱা হৈছে তোমাৰ চিনি পা নেকি Sini na pao sir. Ekdin eta choli ki dom disil. Shikhar ro gaile lekse. কি নাম ক'ত ঘৰ Sin peo sir moda. তুমি পা নেকি তই এক লৈ যা মই চুমটো ধৰি লৈ আহ ঘৰ পাই যা দূৰ যা তাৰ নামটো
নাম খতি দাস যেনেকুৱা আপোনালোকে গম পাইছে ইয়াৰ নাম সতী দাস এটা মানুহে দম দিছিল সেইকাৰণে আজি ই এনেকুৱা অৱস্থাত পৰিব লগা হৈছে কিয় এনেকুৱা অৱস্থাত পৰিব লগা হৈছে আমি আপোনাক দেখাম আৰু এই নিউজটো আপোনালোকে যেতিয়াক লাগি তেতিয়াক লাগি চাই দেখক তেতিয়াক লাগি চাই দেখক চাবাই লাগিব আৰু নাচালে কিন্তু খিচাৰি নিউজ বৰ্তমানে চেনেলে কাটা যাব এই বৰ কৰিছে এই ৰবা মোৰ নিউজ দিব লাগে মই এলা কেলা কি লৈছে এই আপুনি অলপ তাকো দাও আপুনি কেৰিমি চিনবে নেকি এই কেম্বা দেখিলো এই ঘৰত যা কোন কেৰিমিনি এই শুনক এই অলপ টিকটকত এই তে মানুহ চালে কি কথা মাতি যায় এলা কি লা দিছো মই বিক যায়গা এই আপনি ভাৰত কৰে মই এই নিউজটো মই টেলিকাষ্ট কৰে মই কাহত কবাত কিবা পানা চাচুনে আৰু ভাষা দেই কথা দেলে লে ভগৱান চাও এই কয় কয় এই কথা লাগে এটা এই মই টেলিকাষ্ট লাগে মোক টেলিকাষ্ট ও সাত সাত কথা সাত লৈ আলা সাইডে দি থদি যেনেকুৱা আপুনি দেখিলে এতিয়া এটা চাহ এটা পাইছে চাহটো কাৰ কি হ'ব মই টেলিকাষ্ট কেমেৰা কৰে আপুনি মোক কৈছো আপুনি মোক আপুনি খেদক খিচাৰি নিউজ স্যার আপনি সাবস্ক্রাইব করুন এই ভাই শুনি স্যার আসলে মই কাছে কথা চেন্ডেল বেচুতা এনেকুৱা আপুনি দেখিছে আৰু আপা চেন্ডেল মই অলপ দেৰিকে টেলিকাষ্ট কৰিছো আপুনি চাই থাকিব ট্রাক্টর দিও হ্যাঁ দাদা পুলিশ কি বেয়া ট্রাক্টর না না ভাই স্যার ট্রাক্টর না চেন্ডেল চেন্ডেল আরে ওডে ও তাকপা পিন্দিয়া সেম মিলে না সারা চেন্ডেল নাম্বার সব করে হাত হই স্যার হই মিলছি না হই মিলছি ট্রাক্টর আনতা কিন্তু হই ও স্যার কি বেলুন বেচু হে পাগলা হে থু বেলুন কি এ বাগে কোন আয়ার কে বাগে যেনেকুৱা আপোনালোকে দেখিছে কিবা এটা বেলুন পাগলা মই অলপ দেৰিকে কৰিছো মই অলপ দেৰিকে কৰিছো দয়া হে কি লাগে ইয়াত নিউজ লাগে স্যার জনকে জানিব লাগে নিউজটো কি হৈছে এল ফরাসি স্যার ভাই দয়া তো গড়বড় গড়বড় তো হয়ে আছে হে ঠিক মামা মাঝে মাতে মোর মার এক মার না মই যাম দয়া ডেড বডিটো পোস্টমর্টম মানে লৈ যাও নেকি হ্যাঁ স্যার দিদি ও বাইরে আমার টাকা দাও বাইরে বহুত টাকা বলক ডেড বডিটো মাটি যাও এম্বুলেন্স যেনেকুৱা আপুনি গম পালে যে ইহঁতে এম্বুলেন্স এখন মাতিব গৈছে এম্বুলেন্সখন আহি পানে নাপায় এইটো মই গম নাপাওঁ কিন্তু এনে বহুত কিবা পাইছে বেলুনো পাইছে বোলে কিন্তু মই বেলুন দেখাব নোৱাৰো আপোনালোকে দেখিছে যে এইটো অন্যায় হ'ব মই কেছ কৰিম মোক নিউজ কৰিবলৈ নাই মই চাই লওঁ তোৰ চলিৰ ঘৰ চিনি পাই নেকি এইটো নেকি আপুনি দেউতাকৰ নাম জানে নেকি আপুনি নাজানে বাকী ক'তো ছাৰ আপুনি নেকি অঁ এই ক'ত যায় আছা শুনি দিয়ক মই চিনাকি অফিচাৰ অঁ ছাৰ কি কৰিছা তই বল ছাৰ ক'ত যাম ছাৰ বল অফিচক লাগে বল মই কি কৰিলোঁ ছাৰ এইটো পিছত হ'ব অফিচত তাৰপিছত কি নেকি তই পাগে উঠিলি ৰয় মাৰ হৰতালা মাৰি আছিলি ক'ত যাব লাগিছিলি ৰয় এতিয়া তই কাক মাৰদাৰ কৰিছা ই ৰিক্সি বোলে ই বোলে কি হৈছে কিছু কওঁ ছাৰ একদিন এটা চলি চিখৰ গুছিল চিখন এটা হেৰি হৈছে একদিন চাই অ' বাগি আই কেনে হ'ব আৰু বৰ ভাল ৰ তোৰ এই আছোঁ দে মই এই শিখৰ লাভ দিয়ে চিখৰ দিব নোৱাৰি দে ভাই বেয়া নাপাবি মোৰ লাগে গাত টেষ্টটো অলপ লৈ যায় এই লকডাউনৰ টাইমত মই 10 টকা চিখৰ কি গাত টেজৰ কথা কয় তই শিখৰ দিয়াতে এনেকে কথা আৰু গাত টেজ দিবি কি কয় নিজে গম পাৰি লকডাউনৰ টাইমত কেনেকৈ চলি আছে 20 টকা আমি নেদাও নেকি চবকে দে আমি একদম বেয়া নাপাবি বেয়া পা মানে ভাই শিখৰতে এনেকুৱা কৰা ধন্দা আৰু কি দিবি জীৱনটোত অ' হ'ব ভাই চাই ল'ম একদিন তোক চাই ল'ম কেলা তোক কেনে চলিয়ে ভাল শিখৰ ওলাব দিবা মোৰ চাই ল'ম মানে তই মাৰি ফেলবি নেকি কেলা নেদা বুলি কৈ তই দমকিয়া দিবি কেলা তই মাৰিছ শিখৰৰ কাৰণে তই মানুহ মাৰিবি কেলা শিখৰৰ কাৰণে মানুহ মাৰিবি কেলা তই হেৰি তই এটা কাম কৰ তই নলবাৰী এৰি ক'তো নাযাবি একেদিন তই এতিয়া বৰ্তমান ঘৰত যা ঘৰৰ পৰা যদি ক'ৰবাত যা তোক লগা হ'ব আমাৰ তই ঘৰত যা এতিয়া নলবাৰী এৰি ক'তো নাযাবি তই ক'ত যা তই তাতে বহি থাক
অভিজিৎ দায়া অঁ ছাৰ যাব अभिजीत लगता है गलत आदमी को पकड़ लिया नहीं तो ये बोल देता কি কৰা ভাল হ'ব ছাৰ আমাৰ থাকক নেকি ছাৰ থাকক এতিয়া আমি অলপ ইনভেষ্টিগেশ্যন কৰিব লাগিব তাৰপৰা হেল্ল' অঁ হয় নেকি এবাৰ কি বেয়া এতিয়া খাব নাপায় মাৰা গেল অঁ এইটো আপুনি চাওকচোন অ' বেটি এইটো চলি চিনি পোৱা নেকি অঁ চিম্প লাগছে ক'ত কি নামে নামটো ভালে নাজানো কিবা হৈছে নেকি ইয়াক কোনোবাই মাৰ্ডাৰ কৰিছে এই ৰাতি লাষ্টটো পোৱা গৈছে তুমি মাতে তুমি ক'ত দেখিছিলা? একদিন দেখা হৈছে কি আছিল শিখৰ তীখৰ খাব পোৱা নাই ঘৰতো পইচা নেদে কি কৰোঁ মই মায়ে পইচা নেদে দেউতাও পইচা নেদে কৰা যায় কাক ফোন কৰোঁ হেল্ল' অ' ভাই হ্যাঁ 50 টাকামান দেউতা গা এই পইচা কিয় নকৰ ভাই মোক পইচাই পোৱা নাই শিখৰ চিখৰ খাবা ক'ত ভিডিঅ' কৈছোঁ আজি দিন হা তোক আজি বুলি নহয় মই তোক বেলেগ দিনে এই লকডাউনত নৰি হ'ব দে কি দাম হৈছে ভাল শিখৰ ভাল ইয়াই নামন শিখৰ দি ভাই নামান শিখৰ তোক তাকো কিনে বুজানতে কি বুলি কৈছিলি নামন দি ভাই নামান নহয় সিন্নে মনত কৰা ভাই ভৰিত ধৰবে নালগে তই সিন্নে মনত কৰালি তই কি বুলি কৈছিলি সিন্নে তোক মাৰিব ইচ্ছা গৈছিল মোৰ তই অলপ শিখৰৰ কাৰণে তই জিনকে কৈছে তই মোক মাৰবি কে তই কি যাতা মোক মাৰবি দে তোক মাৰিমে একদিন এটি 2 দিন হ'ল তোক একদিন হ'লেও মাৰিম মই তোক লিখি থৈ দি তই শিখৰ খুজে দাবৰা তুমি নলবাৰীৰ একাডেমি ক'তো নাযাবা আপোনাক লগা হ'ব পাৰে অঁ ছাৰ অভিজিত কেছটোত বহুত খুলিলোঁ তাকেতো কি কৰা যায় এতিয়া না সি আছে না নাই কেছটোত অলপ মাৰি কেনে চাই লওঁ নেকি তাক বান্ধি দিওঁ অলপ চাই লওঁ মাৰি দিয়াৰ পিছত কলেজ যাব কথা কাৰণ দুটা সেইটো পৰিকালৰ ওপৰত কেছ দেই শুন কিবা একো কৰা নাই মাৰো নেকি তাক ছাৰ মাৰ এইটো ভালকৈ কৈ দিব ভালকৈ কৈ দিব তোৰ এতিয়া আৰু তাক সুধছো এতিয়া তই কৈছে মাৰা মাৰি লগা বুলি তাৰ লগত শিখৰৰ কেছ নহ'ব নোৱাৰে ৰ আমাৰ ডাঙৰ ইমান ডাঙৰ শিখৰৰ কাৰণে তই দুদিন কাজিয়া নালগা ৰ এতিয়া যাবি চৰ আজিকালি ছাৰ মাখি এটাই মাৰিবা না আৰু মাদাৰ কৰিম ছাৰ কাবাৰ এই মাখি মাৰিবা না যদি অলপ কাজিয়া কৰিছিলে তাতে কাজিয়া কৰা নাই ছাৰ সি প্ৰথম দিনা চিকৰ বুলি নকৰিলে সিদিনা মই নিদিলোঁ ছাৰ সেইকাৰণে মই আগতে কৈছোঁ তোক মাৰিম বুলি আকৌ কৰা না বুলি ক'তো দুটা কেছ আগত পৰিলে এতিয়া তোৰ সন্দেহ তই মানে সন্দেহ নহয় আমাৰ ছাৰ মই মাৰিম বুলি কৈছিলোঁ মাৰি পেলাম নেকি মই ছাৰ তাক মাৰি পেলাম ইমান সাহস নাই ছাৰ মাৰি পেলাম মাৰছে তই ইমান সাহস নাই ছাৰ মোৰ ছাৰ সঁচা কথা কওঁ সঁচা মাৰা নাই ছাৰ মই খেলা চিঙি দিম তোৰ খাইব পৰা হৈছে তই মাৰ্ডাৰ কৰি কিনে খাইবি কেলা তই গেলা খাইবি দয়া অভিজিত হ'লেও আছোঁ ইমান আমি হেৰিও কৰিছোঁ কথা কিন্তু কোৱা নাই গাই তাকে বিচাৰ বহুত মাৰা গ'ল কিজানি মাৰা নাই কেছটো কিবা বেলেগ কুছটো বুজি গৈছে কুছটো গাৰবাৰ আছে মাজত এটা কাম কৰোঁ নেকি আৰু মাৰোঁ নেকি এই নালাগে কি কৰা ভাল কৰিছিল তাতে চাওঁ নেকি ছাৰ অলপ বেগুৰিটো পৰি তাতে ভালকৈ চাহ নাছিল নেকি চাইছিলোঁ দিবি ছাৰ আৰু একবাৰ চাওঁ নেকি ঠিকে কৈছে চাই দে অলপ আমি চেক কৰি লওঁ তাতে কিবা পাব পাৰোঁ ন যাব পাৰি তেজতে বলক ছাৰ বলক এয়া এইটোৱে লাষ্টটো ইয়াতে আছিল তই ক'ত চাইছিলি ছাৰ মই গোটাই চাইছোঁ জংঘলবিলাকত ভালকৈ চাইছা এটা কাম কৰ তই বুজিত
তই এই জংঘলৰ চাইড বিলাক গোটাই বিলাক চাই লৈ তই আৰু দয়া তই এই পুখুৰীৰ পাৰে পাৰে যোনবিলাক হেৰি আছে সেইবিলাকত চাই লৈ ভাল কৰি হেৰি কৰি যা যা ফাষ্ট ও ছাৰ এই তই কে আহিছে কিচাৰি এই নহয় ছাৰ আপোনালোকে দুই একবাৰ আহিলে মই কাৰণে আহিলোঁ কিবা পাইছোঁ তই আমাৰ কি পিছা কৰিছা নেকি ৰিপৰ্টাৰবিলাকৰ কামেই নাই আকৌ নহয় ছাৰ আৰু চব নহয় ছাৰ পইচাটো লাগে ছাৰ এইবিলাক কি এলা আপুনি খালি চুলি দেই খালি আপুনি খালি চুলি দেই খালি ছাৰ কি ভাল নাই কি কেছটো কেছটো তই ইমান কিয় জানিব লাগে নহয় ছাৰ আমি যেনেকৈ আপোনালোকে দেখিছে যে এখন অঁ ছাৰ তই জানা না পঢ়বে কিয় ছাৰ আপুনি ইমান ডাঙৰ অফিচাৰ হৈ পঢ়িব নাজানে নহয় মই জানো মই তাৰমানে মই আপুনি এতিয়া তাৰমানে পঢ়া নহয় মই তাৰমানে ইংলিছত ভাল ইংলিছ অসমীয়াত লেখা আছে নে আমাৰ ছাৰ ইংলিছ জানে মই ইংলিছত সৰু পৰা ইংলিছত তই পঢ়চোন এখন কি লেখা আছে এখনত সেনেকৈ লেখা নাই অসমীয়াতে আছে লেখা আছে কি প্ৰতি মাননীয় মহোদয় মই এইটো শিখৰ খাব নাপায় কাৰণে মই নিজৰ হেৰিটো পোৱা নাই মানে আপোনাক অসমীয়াত কম নাই এই অসমীয়াত কলপ কেনে দেখিছোঁ তাক মানে সি কৈছে যে মই শিখৰ খাব নাপায় মই এই বডি ত্যাগ কৰিলোঁ মানে এই দুনিয়াৰ পৰা এই ওপৰত গ'লোঁ শিখৰৰ কাৰণে কি হ'ব এলাও মানুহ জিন্দে আছে এই দুনিয়াত মৰা ভালেই হৈছে নিশ্চয় কি কৰিব নোৱাৰে ছাৰ দেখিছে মই যেতিয়া ভাবছিলোঁ তেতিয়া ড্ৰাগছ চাক্সৰ কেছ হ'ব কিবা শিখৰৰ কাৰণে মানুহ মৰে এই নিউজটো মোক কিবা কৈ নেকি আমাৰ দাদাহঁতে বুলি শিখৰৰ কাৰণে নিউজ এটা লৈ গৈছে মাৰে নেকি মোক নামৰে এইটো তোৰ কথা পাতি তই যিগৰা কৰি থাক নিজৰ কথা ক'লে বেকাৰ তাক মাৰি থৈছে আপোনালোকে আজি গম পালে এই লকডাউনত বহুত মানুহ খাব পৰা নাই হেৰি কৰিব পৰা নাই সেইকাৰণে আপোনালোকে এনেকুৱা কাম নকৰিব যাতে আপুনি শিখৰ খাব নাপায় আপুনি কাৰোবাক কিবা কৰিছে বা নিজৰ শৰীৰত অঘটন ঘটিছে সেনেকুৱা নকৰিব আৰু গুটখা তাম্বাকু চিগাৰেট এলাখান আপুনি নাখাব আপোনাৰ যে যোনটো স্বাস্থ্য ৰাখে সেইটোৰ কাৰণে বহুত হানিকাৰক হয় কাৰণ আপোনাৰ বহুত মই খাওঁ কিন্তু সেনেকৈ নাখাওঁ আৰু এই যোনটো শুনক কি চাৰতে তাতে মই অলপ এলা খিচাৰি মাখান লৈ যায় খিচাৰি আনি মাতো কি ক'ম মই তাক ফোনটো মাৰিলে ন তাকে দিবলৈ বহুত মাৰ খাইছি হেল্ল' এই অফিচৰ এটা চলি এটা বহিছে তাতে প্লেটখনত তাক পঠাই দিওঁ ঘৰত তাক কবি কি যাবা দিছি ঘৰত এনেকৈ কওঁ ঠিক আছে দে ছাৰ তাৰমানে আপুনি এটা খুচিল আমাক কনা তাক ধৰছিলোঁ আমাক কনা বেকাৰ মাৰ খাইছি তোৰ কথা কিয় ক'ম তই এতিয়া চবকে কৈ পঢ়বি ঘৰত যা 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 শুনিছা বাল্টিং